সমাধান কৰা দুটা সমীকৰণ দিছে x plus y is equal to 3 আৰু 3x minus 2y is equal to 4 সমাধান কৰিবলৈ হলে আমি প্ৰথমতে সমীকৰণ দুটাক নামকৰণ কৰি ল'ব লাগে যেনেকৈ এটো এক নম্বৰ সমীকৰণ মানে প্ৰথম সমীকৰণ এটো দ্বিতীয় অৰ্থাৎ নাম্বাৰ 2 এই অংকটো যদি ভালকৈ চাওঁ দেখা পাম x y ইয়াতে অকলে অকলে আছে তলত কিন্তু 3x 2y অৰ্থাৎ আমি এতিয়া চিন্তা কৰিব লাগিব দুটা মিলাব লাগে ইয়াত মিল নাই এটো 3x যদি এটো x হয় তো মিলাবলৈ হলে মই 3 এটা পূৰণ কৰিব লাগিব এক নম্বৰ সমীকৰণ পূৰণ 3 এটা কি হ'ব 3 আৰু x 3x প্লাস চিন আছে এটো 3 আৰু y 3y 3 3 গুণ 9 এটা নতুন সমীকৰণ গঠন হল তাৰ নাম মই দিম 3 ঠিক আছে 2 পৰা 3 টো যদি বিয়োগ কৰো আমি কিবা না কিবা এটাৰ মান পাব পাৰো 2 minus 3 3x মই বিয়োগ কৰিছো 3x বা 3x বিয়োগ কৰিলে 0 হ'ব যেটো বিয়োগ কৰিছো এই প্লাস চিহ্নটো মাইনাস হৈ যাব এটো minus 2y minus 3y তাৰ মানে minus 5y 9 ইয়াত প্লাস 9 আছে যেটো মই মাইনাস কৰিছো প্লাস টো মাইনাস হৈ যাব গতিকে minus 9 আৰু 4 minus 5 ওলাব y টো মান মোক লাগে y টো ৰখাই দিলো minus 5 by এই minus 5 টো পূৰণ হৈ আছে y ৰ লগত পূৰণটো ইফালে গলে হৰণ হয় গতিকে minus 5 by minus 5 হল 5 গুণ 5 minus minus কটা যাব মই পালো y ৰ মান 1 এতিয়া y ৰ মান একত বহুৱাম একত বহুৱাই পাওঁ y ৰ মান একত বহুৱাই পাওঁ একটো কি আছিলে x plus y is equal 3 দেখা পাইছানে এক নম্বৰ সমীকৰণটো x plus y is equal 3 গতিকে x plus y মানে তো 1 হয় মই 1 লিখিম সমান 3 x is equal 3 plus 1 তো ইফালে গলে minus 1 হ'ব x is equal 2 অৰ্থাৎ আমি x is equal 2 আৰু y equal 1 হিচাপে গম পালো যে এইকেইটাৰ মান হ'ব